Hey guys, good morning সকলোকে আৰু প্ৰথমৰ পৰা মোৰ চেনেলটোলৈকে সকলোকে স্বাগতম জনালোঁ আৰু আজি লৈ আহিছোঁ এটা অন্য ভিডিঅ' আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আজি হৈছে শিৱৰাত্ৰি পূজা, সেইকাৰণে আজি বেলগাছৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। অকণমান আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব, সেয়াই মোৰ আশা থাকিল। আৰু বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক গাইজ, মই এতিয়া যাই আছোঁ গৌতমহঁতৰ ঘৰলৈকে। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने। Hey guys, আমি এতিয়া যাই আছোঁ শিৱ মন্দিৰলৈকে। আজি শিৱৰাত্ৰি পূজা। আমি এতিয়া যাই আছোঁ এতিয়া আপোনাৰ ভিডিঅ'টো ভালকৈ চাই থাকক। ইনকে হৈছে এতিয়া আমি যাই আছোঁ। এইটো ৰাস্তা ইনকে যাই ইনকে ঘূৰিব লাগিব। বৰ্তমান মানুহজনে অলপ কম হৈ আছে বাৰু। মেইন কথাটো হৈছে কি এতিয়া সময় লকডাউনটো বাৰু বাদ দি 8টা চলি আছে। ৰাতিপুৱাই পুৱাই মানুহ অহা নাই, কি ৰবা বুলি আহিব লাহে লাহে চাই থাকক। পানীৰ দায়িত্ব গ্ৰহণ কৰিছে আমাৰ এই অঞ্চলৰে मांगे गेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी, कहने को महीना ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद बिन चांदनी नी। हाय सजना दिल मैनू छड़ के नहीं जाना, बिना तेरे मैनू मिल दी सजा। हाय सजना जी तेनू बाहां विच भर लूं मैं, होना कभी मुझे से। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দি দিব। মানে কি হ'ল, মই সেইদিনা শিৱৰাত্ৰিৰ দিনা আৰু আপোনালোক মই এইখিনি ডাইৰেক্ট এটা গান এটা লগাই দিছোঁ। আপোনাৰ ভিডিঅ'টো সকলোকে চাব আৰু আপোনালোকৰ ভিডিঅ'টো সকলোকে চালেই চাগে। আৰু এতিয়া সেইদিনা অৱস্থা বেয়া হৈ গৈছে, এটা চাই লওক তাৰপৰা। আৰু এইটো ভিডিঅ' বহুতকেইটা ষ্টেটাছো নাচছে বাৰু, আপোনালোকে চাই লওক। ভিডিঅ'টো কেনে পাই কমেণ্টত ক'ব। আৰু আপোনালোকক মই এইটোৱে কথা কৈ যাওঁ যে সেইদিনা তিনিমুখা জিংকে হেঁচিছি, এতিয়াও এই হেডদেন এতিয়াও লৰবা পৰা নাই বোলে। ক্লিপটো চালে আপোনালোকে গম পাই যাব কেনেকুৱা কথা হৈছিল। বাই বাই। আৰু মই এইকেইদিন ভিডিঅ'টো দিব পৰা নাই এইটো কাৰণে, মোৰ পৰীক্ষা মাৰ্চৰ 15 তাৰিখৰ পৰা, সেইকাৰণে আৰু ভিডিঅ' দিবলৈ টাইম বাৰু সিমান নাইও মোৰ হাতত ভিডিঅ' বনাব যাবা। কিন্তু হ'লেও মানে চিন্তা কৰোঁ আজি এটা ভিডিঅ' দিওঁ নেকি, সেইকাৰণে দিয়া নাই। এইটো কাৰণে যে মই বহুতকেইটা ভিডিঅ' আগতে কৰিলোঁ, ডিলেট কৰি দিলোঁ। বল খেলা যাওঁ, মানুহবিলাকতো কামত নাই নেকি আৰু এতিয়া পৰীক্ষাৰ আগত কি ভিডিঅ' দি আছে এনেকৈ কয়। আৰু এইটোৱে চাগে মোৰ লাষ্ট ভিডিঅ' হ'ব ইউটিউবৰ মানে পৰীক্ষা বছৰ এইটো দিম। যদি নোৱাৰোঁ কিবা ষ্টেটাছ দি থাকিম, আপোনালোকে চাই থাকিব। বাই বাই।